हेलो गाइज যদি ভিডিওটোৱে আপোনালোকক সহায় কৰে তেনেহলে ভিডিওটো লাইক কৰিব আৰু চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপি দিব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনে আছে? মোৰ হলে ভালে আছে। আপোনালোকে যোৱা জুন মাহত ৰেলৱে আৰপিএফ অথবা ৰেলৱে প্ৰশাসন ফৰ্চত পোষ্টত ফৰ্ম এপ্লাই কৰিছিল আৰু তাৰ এডমিট কাৰ্ড আৰু এক্সামৰ লৈ আপোনালোকে হাৱালুকা আছে। তার যত আছিল ৯৭৩৯টা ভেকেন্সি। কথাটো এইটো হল যে আপোনালোকে জানিব বিচাৰি এডমিট কাৰ্ড ওলাইছে নে ওলোৱা নাই আৰু যদি ওলাব কেতিয়াকে ওলাব। গতিকে মই জনাই দিব বিচাৰো যে এতিয়া এডমিট কাৰ্ড অনলাইনত এভেইলেবল হোৱা নাই। মই ভাবো যে আৰু অতি সোনকালে অনলাইনত এডমিট কাৰ্ডটো এভেইলেবল হৈ যাব, তেতিয়া আপোনালোকে অনলাইনৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু এটা ইম্পৰ্টেণ্ট কথা যে এক্সামটো কেতিয়া কৰা হ'ব তাক ইয়াত উল্লেখ কৰিছে। এক্সাম ডেট 19 ডিচেম্বৰ 2018। 19 ডিচেম্বৰ 2018 পৰা এক্সাম আৰম্ভ হ'ব বুলি ইয়াত উল্লেখ কৰিছে। গতিকে এটা কথা ক'ব বিচাৰো যে আপোনালোকে সাজু হৈ থাকিব এক্সামৰ বাবে। বেষ্ট অফ লাক। যদি ভিডিঅ'ৰ পৰা আপোনালোকে কিছুমান কথা জানিবলৈ পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো টিপি দিব। থেংক ইউ, ধন্যবাদ।